জীৱনৰ আৰম্ভণিটো যিমানে বেয়া নহওক কিয় কিন্তু সমাপ্তিটো ভাল হোৱা প্ৰয়োজন। বেয়া সময় আমাৰ জীৱনত অহাটো বহুত প্ৰয়োজন, কাৰণ এই বেয়া সময়ে আমাক আমাৰ আপোন মানুহৰ পৰিচয় দিয়ে। এটা কথা সকলো সময়তে মনত ৰখা উচিত, জীৱনত কঠিন পৰিস্থিতি নিশ্চয় আহিব, কাৰণ কঠিন পৰিস্থিতি অহাটো পাৰ্ট অফ লাইফ। আৰু এই কঠিন পৰিস্থিতিৰ পৰা জয় লাভ কৰাটো হ'ল আৰ্ট অফ লাইফ। জীৱনত হ'বও পাৰে তুমি বহুত ঠগ খাইছা, কিন্তু মনত ৰাখিবা, ঠগ খোৱাটো কোনো পাপ নহয়, কিন্তু কাৰোবাক ঠগাটো ডাঙৰ পাপ। কোনোবাই যদি একো কাৰণ নোহোৱাকৈ তোমাৰ পৰা আঁতৰি যায়, তেন্তে তাৰ বাবে দুখ নকৰিবা, বৰং সুখী থাকি তেওঁ বুজাই দিয়া যে তেওঁ তোমাৰ বাবে উপযুক্ত নাছিল। সময়ে সকলো ঠিক কৰি দিয়ে, কাৰণ জীৱনৰ সমস্ত ক্ষতি পাহৰি যোৱাৰ মূল্যৱান ঔষধ হ'ল সময়। নিজৰ আত্মসন্মান কেতিয়াও হেৰাব নিদিবা, কাৰণ নিজৰ আত্মসন্মান যিটোৱে কেতিয়াও বেইমানি নকৰে। কোনোবাই তোমাক অৱহেলা কৰাৰ আগতে তেওঁৰ জীৱনৰ পৰা আঁতৰি আহা আৰু তেওঁক বুজাই দিয়া যে তুমি তেওঁৰ অৱহেলাৰ যোগ্য নহয়। কোনোবাই তোমাক গুৰুত্ব নিদিলে এই দুটা কাম কৰা: 1. মুখৰ কথাৰ লগত কামৰ মিল ৰাখা। 2. নিজৰ যি আছে সেইটোক লৈ সুখী থকা, কাৰণ যিজনে নিজক লৈ সুখী থাকিব নোৱাৰে তেওঁক কোনেও গুৰুত্ব নিদিয়ে। পৃথিৱীত কিছুমান মানুহ আছে যিসকলে নিজৰ সুখৰ বাবে আনক কষ্ট দিব পাৰে, আৰু এনেকুৱাও কিছুমান মানুহ আছে যিসকলে নিজকে কষ্ট দি আনক সুখী ৰাখিব চেষ্টা কৰে। মানুহ বহুত অদ্ভুত, যিজন আঁতৰি যায় তেওঁক বেছি মূল্য দিয়ে, আৰু যিজন হাজাৰ অৱহেলা পায়ো থাকি যায় তেওঁক মূল্য নিদিয়ে। এইটোৱেই বাস্তৱ।